BPFৰ ইনচাৰ্জ প্ৰেচিডেণ্ট তিনিবাৰ ৰাজ্যসভাৰ MP বিশ্বজিৎ দৈমাৰী BPFৰ পৰা আজি ইস্তফা দিছে, ৰিজাইন দিছে, গুচি গ'ল BPFৰ পৰা। মই ৰাতিপুৱা ৰণিকাটাত আহি পাইছোঁ। এই মিটিঙত অহাৰ আগতে মই ৰণিকাটা আপছ অফিচত বহিছিল। তেতিয়া আমাৰ মানুহবিলাকে মোক জনাইছে যে কাম্পা বোলে খান্দি আছে। কাম্পা কিয় খান্দিছে? কাম্পা কিয় খান্দিছে যে মই এই কান্থালগুৰি গাঁৱৰ পৰা, এই অঞ্চলৰ পৰা চাউথালি ভোট লৈ 15 বছৰ মই ডেপুটি চিফ হৈছিল। এই অঞ্চলৰ চাউথালি মানুহবিলাকে এতিয়া কাম্পাক বেয়া পায়, BPFৰ বেয়া পায়। পৰিৱৰ্তনৰ স্বাৰ্থত UPPLত যোগদান কৰিলে, UPPL সমৰ্থন কৰাৰ কাৰণে সিদ্ধান্ত ল'লে, সেইটো শুনি পেলাই কাম্পা বোলে খান্দি আছে। সঁচাকৈ আপোনালোকে পৰিৱৰ্তনৰ স্বাৰ্থত এতিয়া সলনি হৈছে। BPF 17টা বছৰত আমাক একো কৰা নাই, কেৱল বঞ্চনাহে কৰিছে। সেইকাৰণে আপোনালোকে নতুন সিদ্ধান্ত লৈছে আৰু সেইটো ভাল সিদ্ধান্ত বুলি মই ধৰি লৈছোঁ। কিয় আজি আমি ইয়াত মিটিং কৰিছে, খোজকাঢ়ি আহিছে, 17টা বছৰত ডেপুটি চিফ হৈ এই কোন দলং কিয় বনাব পৰা নাই? এই দলংখন কিয় বনাব পৰা নাই? ইয়াত কিমান টকা লাগে বনাবলৈ? এজন PCDC মেম্বাৰে ইচ্ছা কৰিলে কৰিব পাৰে, এজন PCDC চেয়াৰমেনে ইচ্ছা কৰিলে কৰিব পাৰে। তেনেহ'লে ডেপুটি চিফ কিয় নোৱাৰে? ডেপুটি চিফ কিয় নোৱাৰে? আপোনালোকৰ পৰা ভোট লৈ ইমান বছৰ ডেপুটি চিফ হৈছে, তথাপি সেই দলংটো বনা নাই। সেইকাৰণে এতিয়া ৰাইজে ৰেজেক্ট কৰিছে BPFৰ, ৰাইজে ৰেজেক্ট কৰিছে কাম্পা বৰগোহাঞিক, ৰাইজে ৰেজেক্ট কৰিছে হাগ্ৰামা মহিলাৰে। আজি ইয়াত যোগদান হৈছে 238 ইয়াত জন আৰু আছে 25 জনমান আছে, ধৰি লওক 300 জনমান ইয়াত জইন ল'ব। এই 300 জন চাউতালী মানুহবিলাকে আপোনালোকে আগন্তুক BTC নিৰ্বাচনত ট্ৰেক্টৰত ছবি যদি সঁচাকৈ ভোট দিয়ে, তেনেহ'লে আমি আজি ঘোষণা কৰি যাম, আমাৰ কেণ্ডিডেট ৰঞ্জিত বসুমতাৰী জয় হোৱাটো 100% খাটাম। কিয়নো যোৱা 5টা বছৰৰ আমাৰ কেণ্ডিডেট, সেই সময়ৰ কেণ্ডিডেট অমৰ সিং ব্ৰহ্মক কেৱল 38টা পদত হাৰিছে। আজিয়ে 300 জনমান চাউতালী মানুহ জইন লৈছে, 38টা পদত ব্যৱধানৰ ওপৰত গ'ল না নগ'ল? 38টা পদত বহুত ওপৰত গ'ল। সেইকাৰণে কোন 38টা কোন 300টা আজি তাৰিখত আমি ঘোষণা কৰিব পাৰোঁ যে আমাৰ কেণ্ডিডেট জয় হ'ল। সেইকাৰণে ইয়াত কোনো সন্দেহ থাকিব লগা ইয়াত নাই। BPF মানুহবিলাকে আহি কিনি কৈছে যে প্ৰমোদ বড়ো BTRত চিফ হ'লে চাউতালীসকলক, মুছলমানসকলক, বেংগলীসকলক, ওনা বড়ো মানুহসকলক টপলা টপলি বান্ধি খেদাব। UPPলে বোলে চৰকাৰ গঠন কৰিলে ওনা বড়োসকলক টপলা টপলি বান্ধি খেদাব। মই আপোনালোকক জনাব বিচাৰিছোঁ, কাম্পা বৰগোহাঞি হাগ্ৰামা মহিলাৰীক BPF প্ৰশ্ন কৰিব বিচাৰিছোঁ, এই লাইমুটি নতুন মাটিত ফৰেষ্ট এৰিয়াত এই লুংচুঙত উচ্ছেদ কৰা পাৰ্টি কোন পাৰ্টি? UPPL না BPF? BPFে উচ্ছেদ কৰিছে না নাই? লুংচুঙত আদিবাসীসকলক উচ্ছেদ কৰিছে না নাই? তেতিয়া ফৰেষ্ট EM কোন আছিল? ফৰেষ্ট ডিপাৰ্টমেণ্টত EM কোন আছিল? ফৰেষ্ট ডিপাৰ্টমেণ্টত EM আছিল কাম্পা বৰগোহাঞি, BPFৰ কেণ্ডিডেট। তেনেহ'লে এই লুংচুঙত যে আদিবাসীসকলক উচ্ছেদ কৰিছে, তেনেহ'লে কাম্পাই কৰিছে না নাই? কাম্পাই উচ্ছেদ কৰিছে, BPF উচ্ছেদ কৰিছে। তেনেহ'লে ওনা বড়োসকলক, আদিবাসীসকলক টপলা টপলি বান্ধি খেদাই দিয়াটো BPF না UPP? BPFে খেদাই দিছে আপোনালোকক।
কিন্তু আমাক প্ৰমোদ বড়ো ইউপিপিএলৰ সভাপতিয়ে কৈছে বিটিআৰ চুক্তি হোৱাৰ পিছত কেৱল বড়ো মানুহ নহয় বিটিআৰৰ বাসিন্দা সকলোৱে সমানে সমানে মাটি অধিকাৰ পাবই। ঘোষণা কৰিছে নাই? সমানে মাটিৰ অধিকাৰ পাব, সমানে অৰ্থনৈতিক অধিকাৰ পাব, সমানে সামাজিক অধিকাৰ পাব, সমানে শৈক্ষিক অধিকাৰ পাব। যিমানে অধিকাৰ আছে আমি সমানে অধিকাৰ পাব। সেইকাৰণে কৈছে সম অধিকাৰ সম বিকাশ। তো সেইটো বুজি পাই ৰাইজে আজি ওলাই আহিছে, ইউপিপিএলত যোগদান কৰিছে। আৰু আমাৰ পাৰ্টি ইউপিপিএল পাৰ্টি বৰ্তমান 16 লাখ সদস্য ইউপিপিএলত আছে। আজিৰ তাৰিখত বিটিআৰত 35 লক্ষ জনসাধাৰণ আছে। 5 লক্ষ বাদ দিয়ক, তেওঁলোকে ভোটাৰ লিষ্টত নাই। 30 লক্ষ ভোটাৰ লিষ্টত আছে। 30 লক্ষ ভোটাৰ লিষ্টৰ মাজত 16 লাখ ভোটাৰে ইউপিপিএলৰ সদস্য, 50% ওপৰত। তেনেহলে আমি হাৰিব না জিকিব? আমি জিকিম। বিপিএফৰ মানুহবিলাকে বোলে এতিয়া স্মাৰ্ট মোবাইল চাব পৰা নাই, ফেচবুক চাব পৰা নাই। কিয়? ফেচবুক চালে কোকৰাঝাৰ সংকোচৰ পৰা মাছবাটলৈকে কালি প্ৰমোদ বড়ো, কালি ইউপিপিএল, কালি প্ৰমোদ বড়ো, কালি ইউপিপিএল। নাংগল নাই, তাৰ কাৰণে নাংগলত মানুহবিলাকে মোবাইল চাব নোৱাৰে। এতিয়া ইউপিপি হৈ গ'ল। আচ্ছা, এইটো মই ৰাজনীতিকৰ কথা কৈছিলো, সঁচা হয় নে নহয়? মোবাইলটো চাওকচোন, মোবাইলটো চাওকচোন। কালি ইউপিপিএল, কালি ইউপিপিএল, কালি ইউপিপিএল। সেইটো কিয় হ'ল? যে প্ৰমোদ বড়ো আহ্বান কৰিছে। এতিয়া এনডিবিৰ সশস্ত্ৰ আন্দোলন সমাপ্ত হৈ গ'ল। এতিয়া নিখিল বড়ো ছাত্ৰ সন্থাৰ বদলেনৰ আন্দোলন সমাপ্ত হৈ গ'ল। এতিয়া আমাৰ বিটিআৰৰ দুটা মাত্ৰ কাম বাকী আছে। নাম্বাৰ 1 কাম, আমি এই অঞ্চলত বাসিন্দা হিচাপে শান্তিৰে মিলা প্ৰীতিৰে আমি বসবাস কৰিব লাগিব। নাম্বাৰ 2, আমি বিটিআৰ উন্নতি, সৰ্বাংগীন উন্নতি আমি কৰিব লাগিব। যি কাম 17টা বছৰৰ নাংগলে কৰিব পৰা নাই, যি কাম 17টা বছৰৰ নাংগলে ৰাজ্যক একো দিয়া নাই, আমি ৰাজ্যক ন্যায় দিম, আমি ৰাজ্যক উন্নতি দিম। বিপিএফে কি কৰিছে 17টা বছৰত? কৰিছে বুলি ক'লে কেৱল দুটা মাত্ৰ কাম কৰিছে। এটা কাম হ'ল ৰাইজক কোদাল দিছে, ৰাইজক দাও দিছে, ৰাইজক মুছাৰি দিছে, ৰাইজক কম্বল দিছে, ৰাইজক চোতা দিছে, ৰাইজক ছাতি দিছে। কোনোবা পাইছে, কোনোবা পোৱা নাই। মই পোৱা নাই, কিন্তু আপোনালোকে পাইছে না পোৱা নাই মই নাজানো। আপোনালোকে পোৱা নাই। এইটো কাম কৰিছে 1 নম্বৰ বিপিএফে। 2 নম্বৰ কাম কৰিছে যি লিডাৰ আছে বিপিএফৰ, এই লিডাৰ বিলাকৰ সম্পত্তি বাঢ়ি আছে, সম্পত্তি বাঢ়ি আছে, এইটো কাম কৰিছে। ইয়াত বাহিৰে একো কাম কৰা নাই। সেইকাৰণে প্ৰমোদ বড়ো কৈছে আমি চোতা কম্বলত ৰাজনীতি বাদ দিছো, চোতা কম্বলত আমি বাদ দিম, আমি উন্নতিৰ কাম কৰিম। অলপ আগত আমাৰ চাউথালী ছাত্ৰ সংগঠনৰ ছেক্ৰেটাৰী কৈ যোৱাৰ দৰে যে আমি সাঁওতালি ডেভেলপমেন্ট বোর্ড গঠন করিম, গুর্খা ডেভেলপমেন্ট বোর্ড গঠন করিম, বেঙ্গলি ডেভেলপমেন্ট বোর্ড গঠন করিম, মুসলিম ডেভেলপমেন্ট বোর্ড গঠন করিম। জনসংখ্যা সাপেক্ষে কাউন্সিলত বাজেট তোলা হব। আর সাঁওতালির কারণে অমুক কৌটি, নেপালির কারণে গুর্খার কারণে অমুক কৌটি, বেঙ্গলের কারণে অমুক কৌটি, আর মুসলিম কারণে অমুক কৌটি, বর্মন কুছারির কারণে অমুক কৌটি, অসমীয়া মানুহৰ কারণে অমুক কৌটি ডেভেলপমেন্ট বোর্ড গঠন করিব। সকলো জাতি জনগোষ্ঠী বিটিআৰৰ উন্নতি হবাই লাগিব। এই সিদ্ধান্তটো লৈছে ইতিমধ্যে, আর এটা সরকার গঠন করার পিছত হবই। 40টা সমষ্টির ভিতৰত ইউপিপিএল লগত সাঁওতালি ছাত্ৰ সন্থা আগতীয়াকৈ আলোচনা আৰু কৰিলেহেঁতেন আমি এজন নহয় 2জন কেণ্ডিডেট দিব পাৰিলেহেঁতেন। এটা অলপ পলম হৈ গ'ল, কিন্তু ইউপিপিএলে ইমান মৰম, প্ৰমোদ বড়ো ইমান মৰম, কেৱল বিটিআৰৰ জনসাধাৰণৰ কাৰণে
প্রমোদ বড় মাত্র 3 ঘন্টা ঘুমায় বর্তমান 3 ঘন্টা মাত্র ঘুমায় রাতি বাকি ঘন্টা কিনে তেও বিটিআর জনসাধারণ কারণে কাম করে তেও কইছে আমি সাউতালি সকলে যদি আগতীয়াকে আলোচনা করিলে হেতেন আমি ক্যান্ডিডেট দিবা পারিলে হেতেন আফসোস তথাপি চিন্তা নাই চুক্তিত লিখা আছে যি কমিউনিটিৰ পৰা জাতিৰ পৰা নিৰ্বাচিত হ'ব পৰা নাই ইলেক্টেড মেম্বাৰ হ'ব পৰা নাই আমি নমিনেটেড মেম্বাৰ বনাই দিম প্ৰতিশ্ৰুতি দিছে নমিনেটেড মেম্বাৰ বনাই দিম অলপ আগত মই কৈছি ডেভেলপমেন্ট বোৰ্ড গঠন কৰিম তো এই কাৰণে ৰাইজ এতিয়া আমি পৰিৱৰ্তন বিচাৰিছে পৰিৱৰ্তন পামে কেৱল ইউ পিপলত বড়ো মানুহ নাই অল কমতাপুৰ পিপলছ পাৰ্টি ৰাজবংশী সকল পলিটিক্যাল পাৰ্টি অল কমতাপুৰ পিপলছ পাৰ্টি ইতিমধ্যে ঘোষণা কৰিছে আনুষ্ঠানিকভাৱে পৰিৱৰ্তনৰ স্বাৰ্থত আমি আগন্তুক বিটিচি নিৰ্বাচনত ইউ পিপলৰ পূৰ্ণ সমৰ্থন আগবঢ়াইছো ঘোষণা কৰিছে ৰাপা নেশ্যনেল কাউন্সিল ৰাপা অটোনমাস কাউন্সিলৰ সিট টংকেশ্বৰ ৰাপাৰ লগত আলোচনা বহিছে ইউ পিপিলে তেখেত অকলে কেণ্ডিডেট পোৱা নাই তথাপি এগ্ৰিমেণ্ট হৈ গ'ল নিৰ্বাচনৰ পিছত ইউ পিপিলে চৰকাৰ গঠন কৰাৰ পিছত এজন নমিনেটেড মেম্বাৰ বিচাৰিছে তেওঁলোকে প্ৰমোদ বড়োক কৈছে যে আমি দিম তাৰ পিছত সিদ্ধান্ত আহি গ'ল 2 দিন মান পিছত ৰাপা নেশ্যনেল কাউন্সিলে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব আগন্তুক নিৰ্বাচনত আমি ইউ পিপৰ পূৰ্ণ সমৰ্থন আগবঢ়াম এইটো ঘোষণা কৰিব এতিয়া ওবিসি গঠন কৰা হ'ল ওবিসি এই ওবিসি সেন্ট্রাল কমিটি গঠন কৰিছে ডিস্ট্রিক্ট পৰ্যায় গঠন কৰিব তেওঁলোকে মিডিয়া মাটি কিনি প্ৰেছ মিট মাটি কিনি তেওঁলোকে ঘোষণা কৰিব ওবিসি সকলে ইউ পিপিল আগন্তুক নিৰ্বাচনত পূৰ্ণ সমৰ্থন আগবঢ়াব তেনেহলে ইউ পিপিল কেৱল বড়ো মানুহ আছে না সাঁওতালি মানুহ আছে আদিবাসী মানুহ আছে গুৰ্খা মানুহ আছে মুছলিম মানুহ আছে বেংগলী মানুহ আছে সব আহি গ'ল এই কাৰণে ইউ পিপিলৰ 16 লাখ এতিয়া সদস্য আছে বিপিএবে কিমান মৰম কৰিছে ইউ পিপিলে কিমান মৰম কৰিছে বিপিএবে মহিলাসকলক বঞ্চনাহে কৰে এজনো মহিলা কেণ্ডিডেট দিয়া নাই 40টা সমষ্টিত মহিলাসকলে বুজি লওক বিপিএবে এজনো মহিলা কেণ্ডিডেট দিয়া নাই 40টা সমষ্টিত কিন্তু ইউ পিপিলে এজন মহিলা কেণ্ডিডেট দিছে হাগ্ৰামা মহিলাৰে কয় যি মহিলা নতুনকৈ বিয়া পাতিছে 1 তোলা সোণা দিব সোণাহে পাব লাগে এবাৰ দুইবাৰ নতুনকৈ বিয়া পাতক কৈছে নে কিন্তু প্ৰমোদ বড়ো কৈছে সমাজত 50% মহিলা এই মহিলা মানুহখিনি উন্নতি নহলে দেশ জাতি বিটিয়াৰ উন্নতি হ'ব নোৱাৰে তাৰ কাৰণে মহিলাসকল উন্নতি হ'ব লাগে সেলফ হেল্প গ্ৰুপ গঠন কৰা নাই কৰক ৰেজিষ্টাৰ কৰি লোৱা নাই কৰক বিটিআৰত চৰকাৰ গঠন কৰাৰ পিছত ৭৫,০০০ অনুদান দিব স্কিল ডেভেলপমেন্ট ট্ৰেইনিং দিব মহিলাসকলে উন্নতি হ'ব লাগিব এটা হল প্ৰমোদ বড়োৰ প্ৰতিশ্ৰুতি এটা হল ইউ পিপিএলৰ প্ৰতিশ্ৰুতি जोंनि आइजोफ्रा जौगानांगौ सेल्फ हेल्प ग्रुपआ ट्रेनिं लानांगौ सेल्फ हेल्प ग्रुप दानांगौ प्रमोद बড়ো घोषणा কৰিছে আমাৰ খেতিয়কসকল স্কিল ডেভেলপমেন্ট ট্ৰেইনিং লওক তাৰ পিছত অনুদান পাব বিটিআৰ চৰকাৰৰ পৰা উন্নতি হ'ব লাগিব ছাত্ৰ ছাত্ৰী যিবিলাকে শিক্ষিত তেওঁলোকে চাকৰি পাব লাগিব যিবিলাকে বেসিক শিক্ষিত হ'ব পৰা নাই ফিজিক্যালি ফিট পাৰামিলিটাৰীত যাব লাগিব আৰ্মি পুলিচ মিলিটাৰীত যাব লাগিব তো তেতিয়া বিটিআৰত মানুহবিলাকে উন্নতি হ'ব আমাৰ বিটিআৰ ডেভেলপ হ'ব বিটিআৰ চুক্তিৰ অনুযায়ী এলপিৰ পৰা আৰম্ভ কৰি কলেজলৈকে বড়ো মাধ্যম হওক অসমীয়া মাধ্যম হওক বাংলা মাধ্যম হওক যি মাধ্যম নহওক কিয় স্কুল বিলাকে প্ৰভিন্সিয়েলাইজ হ'বলৈ গৈ আছে স্কুল নালাগে নেকি আমাক স্কুল নালাগে নেকি মাস্টাৰ নালাগে নেকি
তো এইকাৰণে ৰাইজ সেইদিনা প্ৰমোদ বড়ো দিল্লীত গৈছিল অমিত শ্বাহক লগ ধৰিবলৈ গৃহমন্ত্ৰীক লগ ধৰিবলৈ লাষ্টত গৃহমন্ত্ৰী প্ৰমোদে কৈছে যে আমাৰ পিটিয়াৰ অঞ্চলত বহুত দুখীয়া মানুহ আছে তেখেতসকলে আইৱাই ক'ত পোৱা নাই আজিলৈকে অমিত শ্বাহ বোলে সুধিছে হয়নে হয় তেনেহ'লে আপুনি এটা কাম কৰক আপুনি প্ৰত্যেকটা ব্লকত পৰা ৬,০০০ কৰি আইৱাই কৰৰ কাৰণে লিষ্ট পঠাই দিয়ক মই আইৱাই কৰ দি দিম এতিয়া লিষ্টটো বনাই আছে পঠাইছে দিল্লীত আপোনালোকে আইৱাই কৰ পাব গৰীব মানুহবিলাকে চৰকাৰে গঠন কৰা নাই ইউপিপিৰে কৰিবহে প্ৰমোদ বড়ো চিফ হোৱা নাই হ'বহে বিপিএফে ৭০ বছৰ আইৱাই কৰ দিব পৰা নাই গৰীব মানুহক কিন্তু চৰকাৰে গঠন কৰা নাই ইউপিপিলে আইৱাই কৰ দিবলৈ গৈ আছে তেনেহ'লে বিপিএফ 0 ইউপিপিএল 0 হ'ল হয়নে ৭০টা বছৰ একো দিব পৰা নাই আমিতো আইৱাই কৰ পোৱাই নাই জব কাৰ্ড এনৰেগা নিয়ম মতে এজন জব কাৰ্ড হোল্ডাৰে 100 দিন কাম কৰিবলৈ সুযোগ পাব লাগে হাজিৰা কিমান 190 100 দিন হলে কিমান হয় 19,০০০ টকা বছৰত আপোনালোকৰ একাউণ্টত সোমাইছে কেতিয়াবা 5,০০০ কেতিয়াবা 6,০০০ কেতিয়াবা 10,০০০ টোটেল 19,০০০ যেতিয়া পইচা সোমাই তেতিয়া চেয়াৰমেনে মাটি লৈ যাব ৰুণী কাটা পইচা উঠাই দিয়ক ৰাস্তা বনাব লাগে পইচাটো আপোনালোকে একাউণ্টৰ পৰা উঠাই দিছে চেয়াৰমেনৰ হাতত 500 টাকা দিছে অটো পাৰাৰ কাৰণে হোটেলৰ পাৰ্টকাৰ কাৰণে বাকি পইচা কিনি চেয়াৰমেনে লৈ গ'ল হয়নে এনেকে হৈছিল হোৱা নাই বাকি পইচা কিনি চেয়াৰমেনে লৈ গ'ল কিন্তু চেয়াৰমেনৰ 5টা একাউণ্ট আছে 5টা জব কাৰ্ড আছে এখন নিজৰ নামত এখন ৱাইফৰ নামত এখন ছোৱালীৰ নামত এখন ল'ৰাৰ নামত এখন বাপেকৰ নামত 5টাত যদি 19,০০০ সোমাই প্ৰায় 1 লাখ হয় না নহয় এই 1 লাখ টকাটো বেমৰ পৰা উঠাই কিনে ৰাস্তা বনাইছে নে বনা নাই নিজৰ পকেটত সোমাই লৈছে হৈছে না হোৱা নাই এইটো হ'ল বিপিএফৰ চৰকাৰ এইটো হ'ল বিপিএফৰ চৰকাৰ কাম্পা বৰগেৰে নেশ্যনেল লিডাৰ সেইকাৰণে আমি সাৱধান হওক আৰু যদি সাৱধান নহয় আৰু আমি এনেকে বঞ্চনাই হৈ থাকিব বুঢ়া পেঞ্চন বুলি কয় বুঢ়া পেঞ্চন এতিয়া বুঢ়া পেঞ্চন নাংগলৰ আমলত কোনে পাই আছে চেংৰা মানুহবিলাকে পাই আছে বুঢ়ী পেঞ্চন এতিয়া বিপিএফৰ আমলত চেংৰী মানুহবিলাকে বুঢ়ী পেঞ্চন পাই আছে সেইটো হ'ল বিপিএফৰ আইন আৰু হাগ্ৰামাই নিজে কৈছে মিডিয়াৰ আগত বিটিচিত কোনো আইন চাইন নাই আন্দাজতে চলি আছে হয়নে কৈছে না কোৱা নাই তো সেনেকে লিডাৰত আমি কেনেকে মানি ল'ম আমাকতো ভাল লিডাৰ লাগিব ভাল শাসন লাগিব ভাল পাৰ্টি লাগিব আৰু বিপিএফ আজি কি হ'ল মোবাইলটো চাওক নিউজ চাওক ফেচবুক চাওক বিপিএফৰ ইনচাৰ্জ প্ৰেচিডেণ্ট 3বাৰ ৰাজ্যসভাৰ এমপি বিশ্বজিৎ দৈমাৰী বিপিএফৰ পৰা আজি ইস্তফা দিছে ৰিজাইন দিছে গুচি গ'ল বিপিএফৰ পৰা তিনি ৰিজাইন হ'ব বিশ্বজিৎ দৈমাৰীয়ে বিপিএফ প্ৰায় এইকাৰণে মই বিভিন্ন মিটিঙত কৈছে যে বিপিএফৰ পৰা ডাঙৰ নেতাবিলাকে গুচি আহি ইউপিপিএলত যোগদান কৰিলে বিজেপিত গ'ল তাৰ কাৰণে বিপিএফ হামচাৰ হোৱা মাৰুতি হৈ গ'ল কাম নাই হামচাৰ জানে মাৰুতি যাবাই আৰু বেছি দীঘলীয়া মই নকৰোঁ জইনিং প্ৰগ্ৰাম বোলে আৰু দেউচিত আছে জইনিং প্ৰগ্ৰাম বোলে আৰু ডাক গাড়ী আছে গুৰ্খাসকলে জইন ল'ব চাউতালীসকলে জইন ল'ব আজিৰ পৰা প্ৰমাণ হ'ল পশ্চিম চিৰাং দুৱাৰত কাম্পা বিপিএফ নাই 0 হৈ গ'ল বিদায় আমি বাট চাম 15 তাৰিখ ডিচেম্বৰ আমি বাট চাম 15 তাৰিখ ডিচেম্বৰ 15 তাৰিখ ডিচেম্বৰত প্ৰমোদ বড়োৱে বিটিআৰৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ কৰিব ৰাইজ আমাৰ ফেৰেংগা আমাৰ ৰঞ্জিত বসুমতাৰে সেইদিনা পশ্চিম চিৰাং দুৱাৰ সমষ্টিৰ এজন MCLA হিচাপে শপত গ্ৰহণ কৰিব 15 তাৰিখ ডিচেম্বৰ সেইটোকে আমি বাট চাই আছো সেইকাৰণে
UPPL যে চৰকাৰ গঠন কৰিব আজি তাৰিখত স্পষ্ট হৈ গ'ল তাৰ কাৰণে ডাঙৰকৈ হাত চাপৰি দিয়ক মোৰ বক্তব্য মই সামৰণি মাৰিম এইফালে বহুত হাত চাপৰি দিছে এইফালে কৰা নাই কিন্তু পিছফালেও কৰা নাই আমি যে চৰকাৰ গঠন কৰিবলৈ গৈ আছে চৰকাৰ গঠন কৰাৰ কাৰণে আমাৰ ৰঞ্জিত বসুমতাৰী জিকাৰ কৰি ডাঙৰকৈ হাত চাপৰি দিয়ক এইবাৰহে হৈছে সকলোলৈ মোৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰি মাৰিছো UPPL জিন্দাবাদ ধন্যবাদ